নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ খুৰীহঁতৰ ঘৰৰ পৰাই। আজি কিছুদিনৰ পূৰ্বে খুৰীহঁতৰ ঘৰত এটি ল'ৰা সন্তানৰ জন্ম হৈছিলে। তাকে খুৰীয়েক, আপাক, নিচাক আৰু আইতাক, দৌতিয়েক, বাই সকলোৱে বাট চাই আছোঁ। আজি সিহঁতি মেডিকেলৰ পৰা ঘৰলৈ আহিছে যিহেতু, আৰু ল'ৰাৰ দৰাৰ যিখিনি নিয়ম আছে সেইখিনি কৰোঁ বুলি আমি আটাই বাট চাই আছোঁ। আৰু এফালে বায়েকে ভায়েকক দেখি গাত তত নাই, আৰু যিখিনি ল'ৰাৰ দৰাৰ নিয়ম আছে সেইখিনি আমি আটাই মিলি কৰিলোঁ। আৰু সিহঁতি লৈ আহিছিলে এটা কেক বায়েকে কাটি মেলি সকলোকে খুৱাই মেলি দিলে। আৰু আমি ইজনীয়ে সিজনীয়ে কিছু কেক খোৱা ধেমালিও কৰিলোঁ আৰু কথা বতৰা পাতিলোঁ, চাহ তাহ খালোঁ। আৰু এনেদৰে আপোনালোকৰ মাজলৈ মাজে সময়ে আমাৰ পৰিয়ালত কি হয় কি নহয় মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু আপোনালোকে মোৰ এই চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই।